প্ৰায় 70 বছৰ ধৰি চলি অহা এইখন মাদ্ৰাছা এই মাদ্ৰাছাখনত প্ৰায় 80জনৰো অধিক ছাত্ৰক শিক্ষা গ্ৰহণ কৰি আছে। শোণিতপুৰ জিলাৰ নপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ভালুকজাৰ্ণি গাঁৱৰ এক ধৰ্মীয় শিক্ষানুষ্ঠান ভালুকজাৰ্ণি ৰহমাতুল উলুম হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাখন 2005 চনত স্থাপিত হয়। উক্ত মাদ্ৰাছাখনত বৰ্তমান 80জন ছাত্ৰই ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ আধুনিক শিক্ষাও লাভ কৰি আছে। উক্ত মাদ্ৰাছাখনত হাফিজিয়া ও খাৰিজি শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাদানৰ ব্যৱস্থাও কৰা হৈছে। আমি সকলোৱে জানো যে সমগ্ৰ বিশ্বতে কৰোনা নামক ভয়ংকৰ মহামাৰীয়ে অসমতো প্ৰভাৱ পেলোৱাৰ সময়তো মাদ্ৰাছাৰ শিক্ষাগুৰুসকলে ছাত্ৰসকলৰ শৈক্ষিক দিশত গুৰুত্ব দিয়া পৰিলক্ষিত হয়। মাদ্ৰাছাখনত 25জন এটিম ছাত্ৰৰ শিক্ষা গ্ৰহণ কৰি আছে। এটিম ছাত্ৰসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থাও কৰা হৈছে। মাদ্ৰাছাখনত অধ্যয়নৰত সকলো ছাত্ৰৰ বাবে বিনামূলীয়া কাপোৰ কিতাপ ঔষধৰ যোগান ৰাইজৰ দান বৰঙণিৰ জৰিয়তে মাদ্ৰাছা পৰিচালনা কমিটিয়ে যোগান ধৰি আছে। যদি আপুনি এই মাদ্ৰাছাখনত অলপো সহায় সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে ইয়াৰ প্ৰতিদান আল্লাই আপোনাক নিশ্চয় দিব। কিছুদিন আগত মাদ্ৰাছাখনৰ নিৰ্মাণ কাম চলি আছিল যদিও বৰ্তমান সময়ত আৰ্থিক দুৰৱস্থাৰ বাবে এই মাদ্ৰাছাখনৰ নিৰ্মাণ কাম বন্ধ হৈ পৰিছে। গোটেই অসমবাসী ৰাইজক অলপ আৰ্থিক সাহায্য আগবঢ়াবলৈ এই মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা আহ্বান জনাই পুনৰ যেন এই মাদ্ৰাছাৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰিব পাৰি। আৰু আমি দেখি আছোঁ যে পূৰ্বৰ পৰা যিখিনি কাম মাদ্ৰাছাত আগতে নাছিল, কিন্তু সমগ্ৰ অসমবাসীয়ে আৰু বিশেষকৈ তেজপুৰবাসী ৰাইজে যি সহায় সহযোগিতা আগবঢ়াইছে এই মাদ্ৰাছাখনৰ প্ৰতি, তাক আমি এক অতুলনীয় বুলি ক'ব পাৰি। আৰু এনেকৈ মাদ্ৰাছাখন চলি আছে। আপোনালোকে নিশ্চয় দেখিছে যে মাদ্ৰাছাখনৰ এটা গৃহ নিৰ্মাণ কাৰ্য চলি আছে আৰু এইখিনিতে বহুতো কষ্ট হৈছে যদিও কিন্তু ৰাইজৰ দান বৰঙণিত ইমানখিনি আগবাঢ়িছে। সমগ্ৰ অসমবাসীৰ লগতে তেজপুৰবাসী ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে উক্ত মাদ্ৰাছাখনৰ প্ৰতি আপোনালোকে সকলোৱে সুদৃষ্টিৰে চাওক আৰু আপোনালোকৰ যিখিনি দান বৰঙণি জাকাত এই সমগ্ৰ দান বৰঙণি পৰা কিঞ্চিত পৰিমাণে যদি ৰহমাতুল উলুম হাফিজিয়া মাদ্ৰাছাখনত আপোনালোকে আগবঢ়ায় তেতিয়াহ'লে এই মাদ্ৰাছাখন এটা প্ৰাণ পাব। যিহেতু য়াতিম ছাত্ৰসকলৰ কাৰণে খাদ্যৰ পৰা আৰম্ভ কৰি থকা খোৱাৰ ব্যৱস্থা, কিতাপ পাতি, কাপোৰ, ঔষধৰ যোগান এই কমিটিয়ে যোগান ধৰি আছে। গতিকে ইয়াত আমাৰ ৰাইজৰ চকু দিয়াটো অত্যন্ত জৰুৰী। গতিকে মই সমগ্ৰ অসমবাসী ৰাইজৰ লগতে তেজপুৰবাসী ৰাইজক এই মাদ্ৰাছাখনৰ প্ৰতি সুদৃষ্টিৰে চাবৰ কাৰণে মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি কিছুমান সময়তে আমি দেখা পাওঁ যে মাদ্ৰাছাৰ ছাত্ৰক দি কিনে কালেকশ্যন কৰোৱা হয়। এই কালেকশ্যন কি আপোনালোকে ইয়াতো তেনেকুৱা ছিষ্টেমটো আছে নেকি? নহয়, আমি টোটেলি এইটোৰ বিৰোধ কৰোঁ। যিহেতু ছাত্ৰক এটা মাদ্ৰাছা বুলি নহয়, শিক্ষানুষ্ঠানত যেতিয়া ছাত্ৰক পঢ়োৱা হয় তেতিয়াহ'লে গাৰ্জেনসকলে এটা মনত এনেকুৱা ভাৱ লৈ পঠিয়াই যে তেওঁলোকে উপযুক্ত এটা শিক্ষা লাভ কৰিব। আৰু এই ছাত্ৰজনক যেতিয়া আমি ৰাস্তাত উলিয়াই দিম তেতিয়াহ'লে শিক্ষাটো দূৰৰ কথা, তেখেতক আমি ভিক্ষাৰীৰ পথতহে ঠেলি দিয়া মই অনুভৱ কৰোঁ। সেইকাৰণে মই এই মাদ্ৰাছাখনত এই পৰিৱেশটো মই দেখা নাই। সেইকাৰণে এই মাদ্ৰাছাখনৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ ইয়াতে 3 বছৰত হাফিজ হ'ব। তেওঁলোকৰো আৰবী উৰ্দু আছে সিহঁতৰ এইটোৰ লগত হিফজৰ লগত, আৰু আমাৰ খাৰিজিটো এক্সট্ৰাই হয়। সেইটো এক্সট্ৰা হয়, হিফ চাকাটো বেলেগ। ইয়াত আছে নেকি? আছে খাৰিজিও আছে, হাফিজিও আছে। আগতে হাফিজি আছিল, এতিয়া খাৰিজিও আৰম্ভ কৰিছোঁ। ভিডিঅ' জাৰ্ণালিষ্ট ৰিহান আহমেদৰ সহযোগত মই ৰাজীৱুদ্দিন আপোনাৰ পৰা বিদায় লৈছোঁ। আপুনি চাই থাকিব নিউজ তেজপুৰ।